দৰং জিলাৰ উল্লেখযোগ্য মৌজা দাহি মৌজাৰ ২৯খন গাঁও সম্পূৰ্ণভাৱে প্লাবিত হৈছে। ইয়াৰ আগৰ বানপানীটোত কিছু সংখ্যক গাঁও কমকৈ হৈছিল যদিও এইটো প্ৰবল বানপানী, যিটো বানপানীত সকলো কেইখন গাঁও সামৰি পেলাবলৈ সক্ষম হৈছে আৰু বহু ধন জন ক্ষতি হৈছে। আৰু ইয়াৰ উপৰিও সকলোবিলাক বিস্তৰ ক্ষতিৰ ফলত এই অঞ্চলৰ মানুহৰ পৰৱৰ্তী জীৱন কেনেধৰণৰ থাকিব এটা ডাঙৰ প্ৰশ্ন হৈছে। এতিয়া শাকতোলা মথাউৰিটো যোৱাটো বানত যি খণ্ড ভাঙি গ'ল তাতকৈ এইবাৰ যথেষ্টখিনি বেছিকৈ ভাঙিল। মেৰামতি কৰিবৰ কাৰণে বাৰিষা বতৰ হোৱাৰ কাৰণে সুবিধা নহ'ল কাৰণতে আকৌ আচলতে পুনৰ প্লাবিত হ'ল অঞ্চলবিলাক। আৰু এতিয়া আমি ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ কৰি এই সমগ্ৰ হলৌচৌকালৈকে নগৰ বাহিনীলৈকে ধৰি কলাইগাঁও বৰ্ডাৰৰ পৰা আৰম্ভ কৰি BTAD বৰ্ডাৰৰ পৰা আৰম্ভ কৰি আমাৰ সমগ্ৰ অঞ্চলটো ব্ৰহ্মপুত্ৰৰ দৰে এটা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ শাকতোলাৰ যিটো ভগ্ন মথাউৰি, যাৰ ফলত নেকি সেই অঞ্চলৰ প্লাবিত ৰূপবিলাক পৰিৱৰ্তিত অৱস্থালৈকে অনাত অসুবিধা হৈছে, সেই পৰিদৰ্শন কৰিবলৈ আহিল আৰু আমাৰ এই অঞ্চলো পৰিদৰ্শন কৰিলে। আৰু তেখেতৰ লগত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ মাননীয় সভাপতি ভৱেশ কলিতাদেউ, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ মীন উন্নয়ন নিগমৰ সভাপতি অধ্যক্ষ গুণজ্যোতি দাসকে ধৰি মঙলদৈ জিলা সভাপতি অমৰ শৰ্মাকে ধৰি আমাৰ উপায়ুক্ত মহোদয় আৰু আমাৰ CU ৰমেন মালাকৰ ছাৰকে ধৰি মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসো উপস্থিত আছিলে। আৰু আমাৰ সকলো ৰাইজে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ জনাঞ্চলৰ গাঁও মথাউৰিৰ যিগৰাকী কাউন্সিলাৰ আছিল ভাৰতী হাজৰিকা, তেখেতে যথেষ্টখিনি বৰাঠিয়াবাৰী চুটোৱাঠাবাৰী অঞ্চলত খোৱা পানীৰ ব্যৱস্থা কৰিছিল। 20 লিটাৰৰ পানীৰ গেলেন তেখেতে 396 গৰাকী ব্যক্তিক 2টা দিন ধৰি বিতৰণ কৰিছিল। আমি তেখেতৰো শলাগ লৈছোঁ। আমাৰ জনাঞ্চলৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী মহোদয়েও যথেষ্টখিনি প্ৰকাশ দিছে, যথেষ্টখিনি কৰিছে, তেওঁকো আমি কৃতজ্ঞতা জনাইছোঁ। আমাৰ জিলা পৰিষদৰ মাননীয় দুৰ্লভ শৰ্মা ডাঙৰীয়াও আজি সেই অনুষ্ঠানত মুখ্যমন্ত্ৰী অহা অনুষ্ঠানটোত উপস্থিত আছিল। তেখেতেও আমাৰ খা খবৰ ল'বলৈ আহিছে, তেখেতেও বিভিন্ন প্ৰকাৰে সহায় সহযোগ কৰিব। জিলা পৰিষদৰ সভাপতি মহোদয়কো আমি অনুৰোধ জনাইছোঁ, তেখেতেও যাতে পৰিদৰ্শন কৰি আমাৰ এই অঞ্চলৰ দুৰ্যোগ যাতে কি প্ৰকাৰে অন্ততঃ ৰাইজক সকাহ দিব পাৰি, অন্ততঃ মাতষাৰ দিব পাৰি, মানুহক নিৰাপত্তাৰ কাৰণে সাহস দিব পাৰি, সেই ক্ষেত্ৰত আমি অনুৰোধ জনাইছোঁ। আৰু সদৌ শেষত আমি এইটোৱে আশা কৰিছোঁ যাতে প্ৰভু ভগৱন্তই আমি যি ভুগি থকা দুৰ্যোগ ইয়াৰ পিছত যাতে পুনৰবাৰ নানে, তাৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কাৰণ এই প্ৰাকৃতিক দুৰ্যোগক প্ৰলয় বুলি কোৱা হয়, এই মহাপ্ৰলয়ে যাতে আমাক আৰু পুনৰবাৰ কৰাল গাফলৈকে ৰূপান্তৰিত নকৰে, তাৰ কাৰণে পুনৰ প্ৰাৰ্থনা জনাইছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় অহা অনুষ্ঠানটোত আমাৰ ৰৌমাৰী যিটো পশ্চিম মঙলদৈৰ যিটো আমাৰ মণ্ডল আছে, সেই মণ্ডলৰ সভাপতি মাননীয় নীল বৰুৱাদেৱো উপস্থিত আছিলে। তেখেতে আজি এই মুখ্যমন্ত্ৰী মহোদয় অহা এই উদ্যোগটোত তেখেতৰ বিশেষ ভূমিকা আছে, তেখেতকো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে যথেষ্ট উদ্যোগ লৈ আজি আমাৰ যোৱাটো ইয়াৰ আগৰ বানপানীটো আমাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছিলে। তেখেতে আমাৰ যিটো বানপানী হৈছিলে, যিটো ভগ্ন মথাউৰিত অতি কম সময়ৰ ভিতৰত নিৰাপদে অন্ততঃ তাক সুৰক্ষিত কৰি মথাউৰিটো নিৰ্মাণ কৰাত যথেষ্ট সহায় কৰিছিল। আমি তেখেতকো কৃতজ্ঞতা জনাইছোঁ। আৰু আজি আমাৰ মতি হৈছে সকলোবিলাক চোৱা চিতা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় কিবা কিবি কৰা হয়, সেইটো সাহায্য শিবিৰৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কাৰণ নহ'লে সাপ বা অন্যান্য তেনেকুৱা প্ৰাণীবিলাকে যথেষ্টখিনি এনেকুৱা প্ৰতিকূল বতৰৰ কাৰণে বিভিন্ন ওখ ঠাইত বাসস্থান কৰিব, আৰু বাসস্থান কৰাৰ ফলত যিটো বহুত মানুহৰ ধন জন ক্ষতি হ'ব পাৰে সেই খাতিৰত। কাৰণ আজি কেইদিনমান আগতে হৈ যোৱা বানপানী ছাপ্লাই ডিপাৰ্টমেণ্টক তেখেতসকলে এই কাম কৰিব, আৰু পুলিচ প্ৰশাসনেও যথেষ্ট সহায় কৰিছে, বিভিন্ন প্ৰকাৰে দুৰ্গতসকলৰ কাৰণে কাম কৰি আছে তেখেতসকলে। দুৰ্যোগ ব্যৱস্থাপনাৰ যিসকলে NDRF SDRFেও যথেষ্ট সহায় কৰিছে। আমাৰ ইয়াত কেইবাখনো আমি প্ৰয়োজন হ'লে নাও দিয়াৰ কাৰণে তেখেতসকলে আশ্বাসো দিছে। কিন্তু আমি এইটো অনুৰোধ জনাওঁ আমাৰ শিশুসকলক, ল'ৰা ছোৱালীসকলক যাতে তেওঁলোকে নিজে ভেল সাজি কেতিয়াও কোনো কাৰণতে ধেমালিৰ চলেৰে হ'লেও এনেকুৱা বানপানীত ভেল নচলায়। কাৰণ যদিহে চলায় তেনেহ'লে কেতিয়াবা নঘটিবলগীয়া ঘটনা এটা ঘটি যাব। ধৰি বিষয়া আমোলা কৰ্মচাৰী সকলোবিলাকে সুস্থ হৈ থাকিলেহে আচলতে এনে দুৰ্যোগৰ দিনত আমাৰ এই অঞ্চল পৰিদৰ্শনৰ কাৰণে তেখেতক পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ধন্যবাদ।